Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকক আমাৰ বিদ্যালয়ত আয়োজন কৰা মাতৃসেৱাৰ বিষয়ে কিছু মুহূৰ্ত দেখুৱাম। আহকচোন চাওঁহি। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন চাওঁ। এয়া আমাৰ প্ৰধান আচাৰ্য ঘৈণীয়েক আৰু লগতে মালবিকা আচাৰ্য আছে। এয়া অভিভাৱিকাসকল আহিছে। এগৰাকী মাতৃয়ে যেতিয়া এটা সন্তানক বা এজনী ছোৱালীক যেতিয়া তুলি তালি ডাঙৰ দীঘল কৰালৈকে যেতিয়া মাতৃসকলে যিমান কষ্ট পায়, যিমানখিনি ল'ৰা ছোৱালীৰ কাৰণে কৰিব লাগে, সেইখিনি হয়তো ডাঙৰ হ'লে কোনেও ধাৰ সোধাব নোৱাৰে। আৰু আমি হ'লেও পৰা নাই এতিয়ালৈকে, কোনেও নোৱাৰে। চ' সেয়েহে আমাৰ বিদ্যালয়ত এক বিশেষ বহুতে ভাল লগা অনুষ্ঠান বুলি ক'ব লাগিব। প্ৰতি বছৰে পাতে। ক্লাছ 10ৰ ল'ৰা ছোৱালীসকলে এনেকৈ মাতৃসকলক সেৱা কৰাৰ অৰ্থে মাতৃসেৱা অনুষ্ঠান এটা এতিয়ালৈকে পাতি আছে আৰু পাতি গৈয়ে থাকিব, আগৰ পৰা পাতিয়ে আছে। চ' এয়া আমাৰ প্ৰধান আচাৰ্যই কেইআষাৰমান কৈছে। পিছতে ছাত্ৰ ছাত্ৰীসকলো সাজু হৈ আছে মাতৃসকলক সেৱা কৰিব আৰু সেৱা কৰি মাতৃসকলক আশীৰ্বাদ ল'ব মাতৃসকলৰ, আৰু মাতৃসকলক এখনি গামোচা পিন্ধাব আৰু লগতে চৰণ চুই সেৱা কৰিব। আৰু লগতে এটাকৈ মিঠাই লৈছে থালত, আৰু মিঠাইও অকণমান মাতৃক খুৱাব আৰু মাতৃয়েও নিজৰ সন্তানক খুৱাই দিব। এনেকৈ মাতৃসকলক সেৱা কৰা এক বিশেষ অনুষ্ঠান আপোনালোকলৈ আগবঢ়াব পাৰিছোঁ। এয়া মোৰ বাবে বিশেষ সময় বুলি ক'ব লাগিব। এয়া মাতৃসকলে উঠিছে আৰু ছাত্ৰ ছাত্ৰীসকল আহি নিজৰ মাতৃসকলৰ সন্মুখত থিয় হৈ সেৱা কৰিব। আৰু এই যে বিশেষ গান এটা আইটোক কিহেৰে পুজিমে, এই গানটো কিন্তু বহুতেই ভাল লগা। মই ক্লাছত গোৱাই থাকোঁ ল'ৰা ছোৱালীসকলক। এয়া ছাত্ৰ ছাত্ৰীসকল আহিছে মাতৃসকলৰ কাষলৈ। এনেকৈ অনুষ্ঠানটো চাই থাকক শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ কৈছোঁ, লাইক এটা, কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিবলৈ পাৰোঁ। আৰু আপোনালোকে এনেকৈ সহায় কৰিলে আগলৈকো যেন আগবাঢ়ি যাব পাৰিম, তাৰ কামনাৰে ভিডিঅ'টো শেষলৈকে চাব। মাতৃসকল কিন্তু আৱেগিক হৈ গৈছে। ময়ো সেই সময়ত নাজানো কিয় জানো একেবাৰে আৱেগিক হৈ গৈছিলোঁ। বহুতেই মানে কি বুলি ক'ম এতিয়া, মানে বহুত অভিভাৱকে শুকাই কান্দিয়ে পেলাইছে। চ' এয়া এনেকৈ যদি হয় বা এনেকৈ মাতৃসকলক যদি আমি সেৱা কৰিব পাৰোঁ, সেয়া অন্য বেলেগ কিবাতকৈ আৰু বেছি হ'ব নোৱাৰে। এটা কথা, মাতৃসকল কিন্তু অলপতে সন্তুষ্ট হয় আৰু অলপতে দুখো পায়। এয়া মাতৃসকল বহুত আৱেগিক হৈ পৰিছে। মোৰো কিবা হৃদয়খন যেন বেলেগ কিবা এটা অনুভৱ হৈ গৈছিল। বহুতে ভাল লাগিছে অনুষ্ঠানটো। এটা কথা, ল'ৰা ছোৱালীসকল কিন্তু বহুত চিনচিয়াৰ। মই এইটো কাৰণে বহুতে ভাল পাওঁ। এনেকৈ যে কৰিব, তেনেকুৱা ধৰণে কোনো প্ৰেক্টিকেল কৰা নাই বা এনেকৈ কৰিম বুলি সিহঁতক আগতে প্ৰেক্টিচ কৰাইছোঁ বুলি তেনেকুৱা কথা নাই। অট'মেটিক হৈ যায়, মানে সিহঁতক কথাটো ইংগিত দিলে বা এনেকৈ হ'ব, কথাটো জাষ্ট ক'লে সিহঁতে বুজি পাই যায়। আৰু
ঠিক কেনেকুৱা ধৰণে কামটো হৈ যায় সম্পূৰ্ণ সেইকাৰণে মই বহুতেই ভাল পাওঁ স্কুলখনকো ভাল পাওঁ লগতে আচাৰ্যসকল আৰু ছাত্ৰ ছাত্ৰীসকলক মই বহুতেই ভাল পাওঁ চ' এয়া আৰু সব নিজৰ নিজৰ মাতৃৰ কাষলৈ যায় যিসকলৰ মাতৃ অহা নাই কেইগৰাকীমান আচাৰ্য আছে তেখেতসকলৰ সন্মুখত গ'লে থালখন চৰণত ৰখোৱা থিয় হোৱা গামোচা পিন্ধোৱা সকলোৱে থকাহা মাতৃসকলে প্ৰত্যেকৰে মাথাত সোঁহাতটো প্ৰদান কৰিব তমেৱ মাতাশ্চ পিতা তমেৱ বন্ধুশ্চ সখা তমেৱ বিদ্যা দ্ৰবিণং তমেৱ সৰ্বম মম দেৱ দেৱ গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰা গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ ओम सरस्वती महाभागी विद्ये कमललोचने विश्वरूपे विशालक्ष्मी विद्यां देहि नमस्ते शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगमं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् তোমালোক সকলোৱে উপনিষদৰ প্ৰাৰ্থনাটো মাতিবা অশ্বতমা সত্যময়া এক তিন অশ্বতো মা সত্যময়া তমসো মা জ্যোতিৰ্গময়া মৃত্যুর্মা অমৃতঙ্গময়া ওম শান্তি 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 এয়া মাতৃসকলে ল'ৰা ছোৱালীসকলক মিঠাই খুৱাই দিছে আৰু ল'ৰা ছোৱালীসকলেও মাসকলক খুৱাই দিছে বহুতে আৱেগিক হৈ গৈছিলোঁ মই মাতৃসকলেও আৱেগিক হৈ আছে কিছুমানে প্ৰায়ে কান্দিছে কান্দিয়ে পেলাইছে শুকাই বহুত 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 ভাল লাগিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ মোৰ শুভাকাংক্ষীসকলৰ বাবে যেন ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ তাৰে কামনাৰে ধন্যবাদ।